বিটিআৰত কংগ্ৰেছৰ ৰণদংকা কংগ্ৰেছ নেতা চাহাবুদ্দিন মজুমদাৰৰ আন এক চমক কংগ্ৰেছ নেতা চাহাবুদ্দিন মজুমদাৰ বিটিআৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিশাল সভাত মজুমদাৰে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ হাজাৰ হাজাৰ জনতাৰ সমুখত চাহাবুদ্দিন মজুমদাৰৰ নিৰ্বাচনী প্ৰচাৰ খুজাই চামৰালীৰ আগন্তুক কংগ্ৰেছৰ বিধায়ক পদৰ ৰাইজৰ সম্ভাৱ্য প্ৰাৰ্থী চাহাবুদ্দিন মজুমদাৰৰ নিৰ্বাচনী প্ৰচাৰ দেখি টোপনি নিদ্ৰাহৰণ বিন্নাকান্দিৰ একাংশ নেতা পালি নেতাৰ যদিও বিধায়কৰ টিকটৰ সপোন দেখি আছে একাংশই কিন্তু চাহাবুদ্দিন মজুমদাৰৰ চৰ্চাত দেখি হতভম্ব ডাঙৰ ডাঙৰ ভাষণ দিয়া বিন্নাকান্দিৰ বহু ৰাজনৈতিক নেতা খুজাই চামৰালীৰ সমাজসেৱক এগৰাকী চাহাবুদ্দিন মজুমদাৰ জনপ্ৰিয়তা দেখি এক প্ৰকাৰৰ স্পষ্ট হৈ পৰিছে যে আগন্তুক 2026ৰ নিৰ্বাচনত ৰাইজে চাহাবুদ্দিন মজুমদাৰৰ বাহিৰে কাকো আকোৱালি নলয় শুনক কি ক'লে বিটিআৰ নিৰ্বাচনী সভাত চাহাবুদ্দিন মজুমদাৰে নমস্কাৰ আজি কনস্টিটিউয়েন্সি ইলেকশনত আজি ইয়াতে ৰাজহুৱা সভা এই সভাত উপস্থিত আমাৰ উপয়াৰৰ বিধায়ক নুৰুল সাহেব সভাত উপস্থিত আমাৰ এই সমষ্টিৰ সম্মানীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিজন মুছাৰী ডাঙৰীয়া সভাত উপস্থিত এপিচিচিৰ পৰা অহা আমাৰ সম্মানীয় ব্যক্তিসকল দৰং জিলা কংগ্ৰেছ যুৱ কংগ্ৰেছৰ সভাপতি আমাৰ বিষয়ববীয়াসকল অহা 22 তাৰিখ আপোনালোকে সকলোৱে গম পাইছে আপোনালোকৰ বিটিআৰডি কাউন্সিলৰ নিৰ্বাচন ভোটদান হ'ব এই ভোটদানত আমাৰ সকলো দলৰ প্ৰাৰ্থী বিজেপিয়ে হওক বিজেপিয়ে হওক ইউপিপিএলে হওক কংগ্ৰেছে হওক বিপিএফ সকলোৱে প্ৰাৰ্থী দিছে কিন্তু আপোনালোকৰ কনস্টিটুৱেন্সিত বিজেপিয়ে কোনো প্ৰাৰ্থী দিয়া নাই আপোনালোকে সকলোৱে গম পাইছে জানে আপোনালোকে বিজেপি ইউপিপিএল আৰু বিপিএফ একে সাধাৰণতে আমাৰ মাইনৰিটি মানুহৰ ভিতৰত খ্ৰীষ্টান ওপৰে মাইনৰিটি মানুহ পৰে বিশেষকৈ আমাৰ মানুহখিনি দেখিছো বিজেপি প্ৰাৰ্থীক ভোট নিদিয়ে ইয়াত ইউপিপিএলৰ আৰু বিপিএফৰ প্ৰাৰ্থীক যদি মানুহে ভোট দিয়ে বিজেপিক ভোট দিয়া হ'ব তাৰ মানে বিজেপিয়ে কাউন্সিল এখন দখল কৰিব আমি সকলোৱে এটা কথাই আপোনালোকক অৱগত কৰিব বিচাৰো যে অহা 26 চনত আপোনালোকে অসমত বিজেপি চৰকাৰ বিচাৰে না কংগ্ৰেছ চৰকাৰ বিচাৰে আপোনালোকে নিজে কওক যদি আমি অহা 26 চনত কংগ্ৰেছ চৰকাৰ বিচাৰো আমি সৰু থাকোতে স্কুলত পঢ়িছিলো চতুৰ্থমান শ্ৰেণীত এটুপ পানী পৰি গল বহল সাগৰ আমি এতিয়াৰ পৰা এজন কৈ মানুহ কংগ্ৰেছমুখী হলেহে অহা 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব বিটিআৰডিত যদি আমি 10-12খন আসন পাব পাৰো আমাৰ এই চৰকাৰ বিটিআৰডিটো চৰকাৰ হ'ব ইতিমধ্যে আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰত্যেকটা কনস্টিটুৱেন্সিত গৈ পেলাই তেনেকুৱা মেল মিটিং পাতিছে আজি হাজাৰ মানুহ হৈছে আমাৰ ইয়াত হেলিকপ্টাৰ নাই মানে আমাৰ পইচা নাই হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএলৰ প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেলিকপ্টাৰ লৈ জাগাত গৈ 500 মানুহ নহয় যত মানুহ হেলিকপ্টাৰ চাবলৈ আহে আজি আপোনালোকে ইমান দূৰ দূৰণিৰ পৰা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াত উপস্থিত হ'বহি সেইকাৰণে আপোনালোকে ইমান দেৰিৰ পৰা কষ্ট কৰি ইয়াত খাৰা হোৱাৰ কাৰণে আপোনালোকৰ মনত এটাই ভাৱ আমি ভাবিব পাৰিছো যে আপোনালোকে নিজে কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ৰিজন মুছাৰী ডাঙৰীয়া আৰু লগতে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ভাল পায় কাৰণে আপোনালোকে উপস্থিত হৈছে আপোনালোকক এটাই অনুৰোধ কৰিম যেহেতু আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিবই কংগ্ৰেছৰ প্ৰাৰ্থীক আমি জিকোৱা দায়িত্ব ল'ব লাগিব আমি যেনেকুৱা আজি কেইদিনমানৰ পৰা আপোনালোকৰ মাজে ঘৰে গৈ পেলাই প্ৰচাৰ কৰি আছো আপোনালোকে প্ৰত্যেকজন এজন মানুহে 10জন মানুহৰ ঘৰত গৈ যদি প্ৰচাৰ কৰে ইনশাআল্লাহ ভগৱানৰ কৃপাত আমাৰ কেণ্ডিডেট কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব আৰু অহা দিনবিলাকত এটা সময়ত আপোনালোকে ভয় পাব নালাগে এটা সময়ত ইউডিএফৰ পাৰ্টি ইয়াত যুক্ত কৰিছিল তেতিয়া এটা কমিউনিটি ইউডিএফৰ যুক্ত কৰিছিল আজিৰ দিনত আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো দল সকলো মানুহ আমি একলগত কংগ্ৰেছত আছো আৰু আমাৰ তেখেত জিকিলে সকলো মানুহৰ উন্নতি হ'ব আমাৰ বিধায়ক মহোদয় আছে গৌৰৱ গগৈ ডাঙৰীয়া আছে